তো আহি পাই মৰ্মান্তিক আঘাত পাইছোঁ যিহেতুকে এটা বন্ধু এজনৰ ঘৰ এটা জ্বলিলে সেইকাৰণে দুখ লাগিছে মনটো সেইকাৰণে ভৱিষ্যত অনাগত দিনবোৰত এনেকুৱা যেন নহওক সেইটো তাৰিখ কামনা কৰি যিটো নেকি তেখেতে মালিকৰ বক্তব্য মতে যিটো ঘৰখনত গেছ চিলিণ্ডাৰ বা দুষ্কৃতিকাৰীয়ে ঘৰখনত জ্বলাব পালে কোৱাটো এইটো মৰ্মান্তিক বিষয় সেয়েহে অনাগত দিনবোৰত কোনো এটা এনেকৈ অপ্ৰীতিকৰ অঘটন নঘটাকৈ আমি এখন এটা নাৱৰে যাত্ৰী এখন গাঁৱৰে মানুহ সেইকাৰণে সকলোৱে এনেকুৱা কুমনোভাৱ নল'বৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ মইতো এইটো আহ্বান জনাইছোঁ যিহেতুকে ইয়াৰ ঘৰখনো উদাং হৈ গ'ল জ্বলি চব যিকোনো সম্পত্তি আছিলে সেইখিনি সম্পত্তি চব জ্বলাৰ কাৰণে মই যদি প্ৰশাসনিকভাৱে কিবা এটা প্ৰশাসনত পদক্ষেপ আছে যদি সেইটো কিবা কৰি দিবলৈ কাৰণে মই প্ৰশাসনক আহ্বান জনাইছোঁ সেইটোতো সঁচাকৈ মই এইটো দুখ লগা কথা যিহেতুকে আমি বেকৱাৰ্ড এৰিয়া যে সেইকাৰণে আমাক ইমানখিনি কিবা ফেচিলিটি থকাৰ পিছতো গভৰ্ণমেণ্টে কোনো এটা আজি তাৰিখত যিটো সিহঁতে ইনফৰমেশ্যন দিছিল বোলে কিন্তু কোনো এটা প্ৰশাসনৰ পৰা সিহঁতে ইম্পৰ্টেণ্ট দিবলৈ মন নাইকিয়া নিচিনা কামবোৰ কাৰুকাৰ্যবোৰ হৈছে সেইকাৰণে দুখ লাগিছোঁ বহুত দুখ পাইছোঁ সেইকাৰণে গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যিহেতু নেকি আমি এই বেকৱাৰ্ড এৰিয়াকেইটা অঞ্চল বাকী আমাৰ আহিছে যিটো দুখ দৰকাৰত আছোঁ সেইকাৰণে গভৰ্ণমেণ্টৰ আহ্বান এঠাই অতি সোনকালে আপোনালোকে এনেকুৱা এটা আমাৰ চিমেণ্ট চাপৰি এলেকাখনতো এনেকুৱা অফিচ এটা বহাক আমাৰ যিটো নেকি এই বেকৱাৰ্ড এৰিয়াকেইটাৰ মানুহকেইটাক সহায় কৰিব পৰাকৈ সেইটোৱে মই চৰকাৰৰ পৰা আহ্বান জনাইছোঁ মই শুই আছিলোঁ মোৰতো ঘৰটো অলপ দূৰততো সেইটো কাৰণে তাৰপৰা ইয়াত হুৰমূৰটো মই দেখিলোঁ শুনিলোঁ গুচি আহিলোঁ ইয়ালৈ দেখি মানে প্ৰায় তাৰমানে 40% 50% জ্বলিলেই জ্বলাৰ পাছত ৰাইজে গোটপিট খালে গোটপিট খোৱাৰ পাছত ময়ো তাৰমানে ইনফৰমেশ্যন এটা দিছিলোঁ 108লৈকে তাৰপাছত মানে খবৰটো জনাম দি বুলি কৈ ইহঁতে একো নজনালে তেওঁ পাছত তাৰমানে থানাৰ মানুহ আহিলে ফায়াৰ ব্ৰিগেডৰ মানুহ আহিলে সিহঁতৰ আহি পাওঁতে গোটেই জ্বলি খতম তেনেকুৱা হ'লেতো মই তাৰমানে ভাবিছোঁ মোৰ অংক একটাই ইনফৰমেশ্যন দিয়াৰ পাছত এটা হেৰি এটা আহিব লাগে মানে দেই মেছেজ এটা বা মেছেজটো দিম বুলি কৈ পেলাই সিহঁতে নিদিলেগৈ মই ৰেচপণ্ড নকৰাটোকে মই মানে হেৰি কৰিলোঁ মানে মই ৰেচপণ্ড সিহঁতে কৰা নাই সেই কথাটো মই কি ক'ব আপুনি এতিয়া প্ৰশাসনক মই এটাই ক'ম যে যেনেও এনেকুৱা মুহূৰ্তবোৰত মুহূৰ্তত আহি পেলাই মানে কি মানে এই শোকাবহুল যিটো পৰিয়ালবৰ্গক এটা সন্তুষ্ট এটা সময় উপযোগীকৈ দিলে ভাল হয় বুলি ভাবোঁ আৰু কিন্তু সেইখিনিত মই তাৰমানে নেদেখিলোঁ মানে যে মানে মইতো তেনেকৈ যিজনে তাৰমানে সিহঁতৰ ঘৰৰ মানুহে যিটো ভাবিছে তেনেকুৱাকৈ কোনোবা যদি আছিলে সেইখিনি কৰিব নালাগে বুলি মই ভাবোঁ যেনক তাৰমানে আমি সকলোৱে একে গাঁৱৰ মানুহ বা একে মানে সমাজখনক লৈ পেলাই জীয়াই থকা মানুহটো ইয়াৰ মাজত তাৰমানে কিবা এটা কোনোবা কৰিলেও সেইটো নকৰিবৰ কাৰণে মই তাৰমানে আহ্বান জনাওঁ আৰু কি